Hello friend, good evening. Laisa bazar kori anisu. Scooty loi ahisu bazar okoman tu school pa anisu. Scooty bazar loi ahisu kaile dangor tu loi janmodin. Eutike olop bazar anisu olop kiba eta niyom kori thoi dim. Iman dangke patibole manujon nathake je sekane niyom eta kori thoi dim janmodin patiboi lagibo. Ebulekhine ki bostu anise adha iyat komai লৈছে. Nang gotekhini etu dangi loi jabo noharo. Ebutige adha iyat dangi loi boli hoise. অলপ কমাই নিলে দাঙি লৈ যাব পাৰিম কাৰণ ইয়াত কমাই লৈছো মই তেনেকৈ কৰা নাছো স্কুলত দিব বেগটো অকমান দাঙি নিবলৈ অসুবিধা হ'ব সেইটো গতিকে ভাবিছোঁ তেনেকৈ কেইটামান কমাই লৈ যাওঁ আমাৰ ডাঙলা স্কুলৰ পৰা আহিলা মই অকমানটো স্কুলৰ পৰা আনিলোগে এই বজাৰ ঘৰৰ বজাৰো হয় আৰু কালে জন্মদিনৰ নিয়ম এটা কৰিম সেয়া তাৰ বজাৰো হয় লৈ আহিছো বজাৰ কৰি মই হালধি এনেকৈ ডাঙৰ পেকেট এটা লৈ আহি বহুত দিন যায় এইটো ডাঙৰ পেকেট এইটো ইমান থাকে 500 গ্ৰাম আধা কেজি বহুত দিন যায় গতিকে আৰু ঘৰৰ পৰা হালধি আনে সেই হালধি লগত মিক্স কৰি দিওঁ কাৰণ ঘৰুৱা হালধিটো বেলেগ এইটো হালধিও বেলেগ এইটো হালধি খাই ঘৰৰ হালধিটো খাব নোৱাৰা হ'ল যে সেইকাৰণে এইটো লগত মিলাই দিওঁ ঘৰৰ পৰা যেতিয়া হালধি আনিব তাৰ লগত ইয়াত মিলাই দিওঁ এইখিনি ঘৰৰ বস্তু বিস্কুট বহুত বিস্কুট লাগে সেইকাৰণে বিস্কুট আনি থৈছোঁ অলপ সৰহকৈ এয়া বেলুন এইটো কালাৰ হেৰি হয় এইটো মোক ডাবল লেটটো আনিব না এইটো আনে এইটো পায়সত দিবৰ বাবে আনিছো এইটো আমুল মিঠাই আমুল মিঠাই মিট এইটো পায়সত দিলে খাই ভাল লাগে পায়স বনাম অকণমান পায়স বনাম বেছি নবনাম বেছি ল'ৰা ছোৱালী কেইটামান মাতি নিয়ম এটা কৰি থওঁ সেইকাৰণে বেছিকৈ হেৰি নকৰোঁ কম বস্তু আনিছোঁ কাৰণ কাইলৈ স্কুলো আছে পাছবেলা কিবা এটা নিয়ম কৰি থৈ দিম অলপ পায়স বনাব লাগিব গতিকে সেয়া বাদাম খিচমিচ এইবোৰখিনি আনি থৈছোঁ এইখিনি আলু পিঁয়াজ আছে চেনি আছে ঘৰৰ বজাৰো আছে জন্মদিনৰ বজাৰো আছে আৰু কৰিবলৈ আছে কিবা কিবি আনিবলৈ আছে এইখিনি বেলেগ দোকানৰ পৰা আনিব লাগিব এয়া বাকী খোৱা দোকানৰ পৰা আনিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাবচোন মই দেখাম বাৰু মোক কাইলৈ জন্মদিনৰ কি নিয়ম কৰিব পাৰোঁ তাৰে অলপ দেখাম বাৰু চাব আপোনালোকে এইখিনি আটা এইটো দেখিছে ফালি আধা খাই দিলে নকৰিবা মুখত নলগাবা আধা খাই দিছে ফালিব এই দিলে পেলাই কি কৰিলা সেইখিনি স্কুলত দিবলৈ মৰ্টন আনিছে বেলুন আনিছোঁ বেলুন ঘৰত ফুলাবলৈ কিন্তু বেলুন বিচাৰিছিলোঁ যিখনৰ পৰা বাকীকৈ আনিছিলোঁ সেইখনত হেপী বাৰ্থডে লেখা বেলুন বিচাৰিছিলোঁ কিন্তু নাপালোঁ এইটো কি কৈছ সেইটো নাপালোঁ সেইটোকে হ'ব সেইটোৱে হৈ যাব সেইটোৱে হ'ব এইখিনিয়ে মোৰ আজি কাইলৈ জন্মদিনৰ এইখিনি বজাৰ আধা বজাৰ আৰু কৰিবলৈ আছে অলপ আৰু কিবা কিবি আনিম সেইখিনি বাৰু পিছত দেখাম মোৰ এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব